হেল্ল' এভৰিৱান, হোম কিচেন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক, গোটৰ কাম কৰি আছিলোঁ, ফৰ্ম ফিল আপ কৰি আছিলোঁ। তো এইখিনিতে বাবু আহি গ'ল, আহিয়ে বিচনাত উঠি দিলে। তো কাম সামৰিলোঁ। এতিয়া চাওক, কেমেৰা দেখাৰ লগে লগে ডান্স কৰিব ষ্টাৰ্ট কৰিলে। আমাৰ বাবুটোকতো সকলোৱে চিনি পায়। এয়া বাবু এতিয়া ডাঙৰ হৈ গ'ল, ষ্টাইল দেখিছে হানি সিং। ময়ো ইহঁত দুটাৰ লগত বিচনাত আহি গ'লোঁ, কাৰণ ইহঁতে দুখ পাব ন, দুইটাই নাজানে পৰি যাব। কাৰণ বাবু ৰিহানৰ পিছে পিছে, ৰিহানে যি কৰে তাকে কৰি থাকে, ৰিহানক পূৰা ফ'ল' কৰি থাকে। এইফালে চাবচোন, ৰিহানে তাক নমস্কাৰ দিয়ে শিকাব। নমস্কাৰ আম্মা, নমস্কাৰ আম্মা, নমস্কাৰ আম্মা, নমস্কাৰ আম্মা, আম্মা, নমস্কাৰ আম্মা, নমস্কাৰ আম্মা, নমস্কাৰ আম্মা। এতিয়া বাবু যাব। যাবৰ সময়ত মই ক'লোঁ এখন পিক ল'ম, ইফালে আহাচোন। পিক লোৱা কথা গম পাই কেনেকৈ স্মাইল দিছে চাওকচোন। এতিয়া বাবু যাব আৰু আমিও অকণমান মেলাত গৈ আহিম, ৰাস মেলা হৈ আছে, তো আপোনালোকক দেখুৱাই থাকিম। আমি মেলাত আহি পালোঁ, তো আপোনালোকক দেখুৱাই থাকিম। গোটেইটো আগত দেখুৱাই লৈছোঁ। এইফালে দোকান আছে, ইমান ডাঙৰ মেলা নহয়, অলপমানহে হৈছে চাগে। দোকান চোকান ইমানো বেছি নাই, কাৰণ মেলা এতিয়া শেষ হ'বৰ হৈছে, দোকানবিলাক চাগে গৈছে। আমি লাষ্ট টাইমত আহি পালোঁ ন, সেইকাৰণে। তো মেলাত আহিছোঁ যেতিয়া, ইয়াতো ফায়াৰ পান নাপায়, তো নৰ্মেল পান এখনকে খাই লওঁ। তো পান এখন বনাই ল'লোঁ, ইয়াত খোৱা নহ'ল। আৰু এইফালে মূৰ্তিবিলাক দেখুৱাই দিছোঁ। অলপমান ঠাইহে মূৰ্তি দিছে, এইখিনি বৃন্দাবন দেখুৱাইছে, মানে অলপ যদিও দিছে, ভাল লাগিছে আৰু। তো আমিও এতিয়া মেলাৰ পৰা ওলাই দিম, কাৰণ ইমান ঘূৰিবলগীয়া নাই, দোকান চোকানো ইমান বেছি নাই। আৰু আমি আগতে প্লেন কৰিছোঁ যে ইয়াত নাখাওঁ, তো বাহিৰত এখন ম'ম' বনাই, ধুনীয়া ম'ম' বনাই, আমি তাত এতিয়া যাম। তো আমি আহি পালোঁ। এইখনত বহুত টেষ্টি ম'ম' বনাই। ইয়াত আমি ম'ম' খালোঁ, চিকেন পকৰা খালোঁ। তো এতিয়া আমি যাম, যিহেতু ভিডিঅ'টো মই সন্ধিয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ, তো একেবাৰে মানে অলপ হৈ গ'ল ন। তো ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিম। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।